হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই নিৰ্মল ৰয়। মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, আপোনালোকক মই আজি জনাম আজৱাইন কি আৰু আজৱাইনৰ উপকাৰিতাৰ বিষয়ে। আজৱাইন আমি মছলা হিচাপে পাকঘৰত সদায় ব্যৱহাৰ কৰি আহিছোঁ। আমি ব্যৱহাৰ কৰি অহা মছলা পাঁচফোৰণত আজৱাইন মিহলি হৈ থাকে। কিন্তু আজৱাইন এবিধ মছলাই নহয়। ইয়াত কেলছিয়াম, পটাছিয়াম, আয়ডিন, কেৰোটিন নামৰ পদাৰ্থ মিহলি হৈ থাকে, যিটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী হয়। আজৱাইন নিয়মিত ব্যৱহাৰৰ ফলত বহু ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়, যেনে বদহজম, কষ্ঠকাঠিন্য, এচিডিটি গেছ, আৰু আমাৰ সচৰাচৰ কিছুমান মানুহৰ সদায় চৰ্দি, কাহ, জ্বৰ হৈ থাকে। এনেধৰণৰ বেমাৰৰ পৰাও আজৱাইন নিয়মিত ব্যৱহাৰ কৰিলে পৰিত্ৰাণ পোৱা যায়। আৰু শৰীৰৰ ওজন কমোৱাটো, চৰ্বি কমোৱাটো আজৱাইনে সহায় কৰে। আপুনি যদি এমাহ ইয়াৰ নিয়মিত ব্যৱহাৰ কৰে, তেনেহ'লে আপোনাৰ শৰীৰৰ 3 পৰা 4 কিলো ওজন কমি যাব। আৰু ডায়েবেটিছ ৰোগীসকলৰ বাবেও আজৱাইন বহুত উপকাৰী হয়। আজৱাইনৰ পানী ৰাতিপুৱা সদায় খালী পেটত খালে আপোনাৰ দাঁতৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। আপোনাৰ যদি মুখ গোন্ধায় আৰু পায়ৰিয়াৰ সমস্যা আছে, ইয়াতো পৰিত্ৰাণ পাব। আজৱাইনৰ পানী খালে মূৰৰ বিষ, ডিপ্ৰেছন বা হতাশাৰ পৰাও কিছু পৰিমাণে পৰিত্ৰাণ পোৱা যায়। আজৱাইনৰ পানী খালে আপোনাৰ যদি ভৰিৰ গাঁঠিৰ বিষ আছে, আপুনি তাৰ পৰাও পৰিত্ৰাণ পাব। আপুনি যদি ৰাতিপুৱা খালী পেটত আজৱাইনৰ পানীৰ লগত অলপমান ক'লা নিমখ ব্যৱহাৰ কৰি খায়, তেনেহ'লে আপুনি পেটৰ কৃমিৰ পৰাও সম্পূৰ্ণৰূপে আৰাম পাব। এতিয়া মই আপোনালোকক জনাম আজৱাইনৰ পানী কেনেকৈ ব্যৱহাৰ কৰিব। আপুনি ৰাতি শোৱাৰ আগত 2 চামুচ সৰু চামুচেৰে আজৱাইন এগিলাচ পানীত তিয়াই থ'ব আৰু ৰাতিপুৱা পানীখিনি অলপমান উতলাই অলপমান ঠাণ্ডা হোৱাৰ পিছত পানীখিনি চেকনিৰে ছানি খাব। আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।